Oh my God, ইমান ধুনীয়া ধুনীয়া ল'ৰা আছে মই পাগলী হৈ গৈছো বেছি কৰে হাগ্ৰামা ডাঙৰীয়াক মাতি দিম জোৰকে হাত চাপৰি মাৰি দিয়ক ছাৰ কেনেকুৱা অনুভৱ ইয়ালৈ আহি কি কয় ভৰিয়া একদম ফাটা ফাটি বাপৰে বাপ হিমান ৰাইজ এই বাবা আৰে বাবা তই মোক বুলেট লাগে ন ইয়াক বুলেট লাগে বুলেট তই চলোৱা বয়সে হোৱা নাই ভাই মই এটা কথা কৈ দিছোঁ ভাই বুলেট দিম কিন্তু গাৰ্লফ্ৰেণ্ড উঠাব নোৱাৰো দেই সি বাইদেউ আমাৰ মাজত সদায় জিলিকি আছিল সেই বাইদেউ হ'ল প্ৰমিলা ৰাণী ব্ৰহ্ম বাইদেউ জোৰকে হাত চাপৰি মাৰি দিয়ক বাইদেউ কেনেকুৱা অনুভৱ কি কয় সঁচাকৈ খুব ভাল লাগিছে ইমান ধুনীয়া অনুষ্ঠান পাতিছে আপোনালোকে ধন্যবাদ দিছোঁ ৰাইজক সকলক যে মোক ইয়াতে মাতি লৈ আনিছে Oh my God, I don't know how you make. Where the fuck? Oh my God, ইমান ধুনীয়া ধুনীয়া ল'ৰা আছে মই পাগলী হৈ গৈছো বেছি কৰে Thank you খুব ভাল লাগিছে পোন প্ৰথমবাৰৰ কাৰণে মই এই মছলপুৰ অলপ পিছত মছলপুৰত আহিছোঁ আজি বদৰগুৰিৰ এই অনুষ্ঠানত বাথু পূজাৰ গল্ডেন জুবলি উৎসৱত ধন্যবাদ দিছোঁ উদ্যোক্তাসকললৈ ৰচন বড়োলৈ আৰু সমূহ ৰাইজলৈ জোৰকে হাত চাপৰি মাৰি দিয়ক ষ্টাৰ্ট দ্য মিউজিক মিউজিকটো বজাই দিবা প্ৰথমটো Sound. Yeah. Hi. সমূহ ৰাইজলৈ হাই দিছোঁ নমস্কাৰ দিছোঁ খুব ভাল লাগিছে এবাৰ মোৰ লগত কৈ দিয়ক বেছি কৰে Thank you সঁচাকৈ ইমান ধুনীয়া লাগিছে ইমান ধুনীয়া ৰাইজ এই ৰাইজখিনি দেখি মই পাগলী হৈ গৈছোঁ ৰিয়েলি সঁচাকৈ গুৱাহাটীৰ পৰা আহিছোঁ পোন প্ৰথমবাৰৰ বাবে আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ খুব ভাল হওক আপোনালোকৰ মোৰ যেন ভাল হয় আকৌ যেন আহিব পাৰোঁ অ'কে বেছি কৰে অ'কে এয়া টাইটেল মিউজিক বজাই দিছোঁ চাউণ্ড দিব অলপ চাউণ্ড দিয়ক মনিটৰ চাউণ্ড দিব ধন্যবাদ হ'ব একচুৱেলি নহয় য'ত মানে চাউণ্ড ছিষ্টেমৰ ল'ৰাটো তেতিয়াৰ পৰা মোক লাইন মাৰি আছে লাভ নাই মোক লাইন মাৰি চিকটি দিম বেছি কৰে কি খবৰ ভাল না ভালে আছে কি ক'ব মোৰ কপালখন বিৰাট বেয়া মই বিয়াই পতা নাছিলোঁ বুজিছে মই বৰলা হৈ আছিলোঁ ৰচন বৰুৱাই ক'লে দাদা আপুনি বিয়াখন পাতি দিয়ক মই পাতিয়েই দিলোঁ নহয় বিয়াখন পাতি দিয়াৰ লগে লগে মানে মোৰ মানে শ্ৰীমতী মোৰ যিজনী মানে শ্ৰীমতী ইমান ধুনীয়া কি ক'ব একদম ব্লেক এণ্ড হোৱাইট লাইটৰ পোহৰটো নেদেখে কাৰেণ্ট গ'লো আৰু নেদেখে সেইকাৰণে মই এই মছলপুৰ বজাৰৰ পৰা ধুনীয়া ৰঙা প্লাষ্টিকৰ চেণ্ডেলযোৰ কিনি দিছোঁ মই কৈছোঁ এইযোৰ তুমি পিন্ধি থাকিবা ৰাতি কাৰেণ্ট গ'লেও যেন মই তোমাক দূৰৰ পৰা দেখা পাওঁ সোমাই যাওঁ দেখা পাওঁ আৰু হঠাৎ এদিন মোক অফিচত ওলাওঁতে মোক ক'লে হেই কোৱাচোন আপোনাক এটা কমপ্লেইন দিব আছে কি কমপ্লেইন দিব আছে কোৱা না আপুনি যেতিয়া অফিচলৈ ওলাই যায় নহয় আমাৰ সন্মুখৰ ল'ৰাকেইটাই মোক পিনে চাই খিৰিকীখন খুলি খুব হাঁহি থাকে আপুনি ঘৰত পৰ্দাখন লগাই দিবচোন মোৰো উঠিল খং হাঁহিও উঠিল ইমান ব্লেংকেট হোৱাইট কোনে দেখে পাত্তাই নিদিলোঁ ছেকেণ্ড দিনো ক'লে পাত্তা নিদিলোঁ থাৰ্ড দিনা একদম মোক খামোচ মাৰি ধৰিলে মোক ক'লে হেই আপোনাক সদায় কৈ থাকোঁ পৰ্দাখন লগাই দিয়কচোন লগাই দিয়ক ল'ৰাকেইটাই মোক পিনে চাই হাঁহি থাকে মোৰো উঠিল খং মই ডাইৰেক্ট কৈ দিলোঁ এৰা তুমি যে সদায় কৈ থাকা যে ল'ৰাকেইটাই তোমাৰ পিনে চাই থাকে তুমি ল'ৰাকেইটাক দেখিছানে দেখা নাই তোমাক দেখিছেনে দেখা নাই এটা কাম কৰিবা এবাৰ যেতিয়া ল'ৰাকেইটা তোমাৰ পিনে খিৰিকীখন চাই পেলাই হাঁহি দিব নহয় তুমি নিজৰ ঘৰৰ খিৰিকীখন জবৰাংকৈ খুলি দিবা খুলি পেলাই সিহঁতৰ পিনে 32 হাত মেলি হাঁহি চাই দিবা এৰা
তোমাক দেখা লগাই লগাই নহয় মই ঘৰত পৰ্দা লগাব নালাগে ল'ৰাকেইটা অট'মেটিক সিহঁতৰ ঘৰত নিজে পৰ্দা লগাই ল'ব বেয়া ক'লো নেকি ৰাইজ মই আমেৰিকাত আছিলোঁ লকডাউন সময়ত মই ধুনীয়া ধুনীয়া ইংলিছ ডলবি চিনেমা বনাইছিলোঁ কিন্তু মোৰ চিনেমা কেতিয়া ৰিলিজ হয় মই নাজানো আপোনালোকক সুধাম এয়া ডেঞ্জাৰাছ শুনিব দেই ডলবি চিষ্টেম ডেঞ্জাৰাছ এয়া ইংলিছ ফিল্ম of dangerous threats from ground and fire. Speak Spain over down to the steel. Oh my God, I don't know how to make. Where the fire? Stop the car. What's your name? Oh, Mr. John Barry. Who's she? She's my wife. What's your name? Hi, I'm Tina. I had a long traveling with my husband, so right now I don't know see her in orange here for Lage. Who's she? She's my kid. What's wrong, baby? Hi, my name is Carol. I'm young man. Can we go hardware? Okay, we can go there. What? Coming soon will be dangerous. কেনেকুৱা লাগিলে জোৰকে হাত চাপৰি মাৰি দিয়ক এইবাৰ মাতিছো মানে ডাঙৰ ডাঙৰ নেতা কেইজনক মাতি মৰমৰ মামাক মাতি দিওঁ নেকি মামাক জোৰকে হাত চাপৰি মাৰি দিয়ক গানটো বজাই দিয়ক আহিছে আহিছে হিমন্ত আহিছে বজাই দিয়ক ইয়া ইউ মাই গড অ'কে ইয়া বজাই দিয়ক ছেকেণ্ড হেৰি থাৰ্ডটো বজাই দিব ইয়া মনিটৰ দিব হা বাবা হ'ব আজি মই সঁচাকৈ বৰ ভাল লাগিছে দেই আৰে ইমান ধুনীয়া এটা অনুষ্ঠান পাতিছে এই মুছলপুৰ কি বাক্সা জিলাৰ এই জেগাত ইমান ধুনীয়া লাগিছে ৰাইজ দেখিয়ে মই ভাল লাগিছে জোৰকে হাত চাপৰি মাৰি দিয়ক এই বাবা আৰে বাবা তই তোক বুলেট লাগে ন ইয়াক বুলেট লাগে বুলেট তই চলোৱা বয়সে হোৱা নাই ভাই মই এটা কথা কৈ দিছোঁ ভাই বুলেট দিম কিন্তু গাৰ্লফ্ৰেণ্ড উঠাব নোৱাৰো দেই নিজৰ মা ভণ্টিক উঠাব লাগিব কি কয় জোৰকে হাত চাপৰি মাৰি দিয়ক মাজনীহঁত ভালে আছ পঢ়া শুনা কৰি আছ ন আৰে কিবা অসুবিধা থাকিলে ক'লে হ'ল দেই বাইদেউসকল ভালে আছে আঁচনি চাচনি পাইছেনে নাই আৰে নাপালে চিন্তা কৰিব নালাগে ভাই আমাৰ ৰচন বড়ো আছে ৰচন বড়োক কৈ দিলে হৈ গ'ল মই চব কৰি দিম বঢ়িয়া তই ভাল ডেন্স কৰিব পাৰিবি দেই সুন্দৰ আৰে বাবা উৎপাত নকৰিবি এনেকে থাকিবি ভাই বেছি হিলাহিলি নকৰিবি দেই সেইবিলাক বেয়া কথা অ'কে ঠিক আছে গতিকে ৰাইজ এইখিনি কৈছোঁ খুব ভাল লাগিছে আকৌ আহিম প্ৰগ্ৰামো বহুত আছে হয় নহয় এবাৰ জোৰকে হাত চাপৰি মাৰি দিয়ক বাইদেউহঁতক মই একোৱে সোধা নাই আপোনালোকে অৰুণোদয় পাইছেনে নাই বাইদেউ নাই পোৱা নেকি যোনে পোৱা নাই হাতখন দাঙি দিয়কচোন আৰে ভাই মই প্ৰমোদক কৈ দিম দেই চিন্তা কৰিব নালাগে মই চব ব্যৱস্থা কৰি দিম ধন্যবাদ আকৌ লগ পাম কেনেকুৱা পালে ভাল লাগিছেনে এইবাৰ মাতি দিছোঁ আপোনালোকৰ মৰমৰ হাগ্ৰামা ডাঙৰীয়াক মাতি দিম জোৰকে হাত চাপৰি মাৰি দিয়ক ছাৰ কেনেকুৱা অনুভৱ ইয়ালৈ আহি কি কয় ভৰিয়া একদম ফাটাফাটি বাপৰে বাপ ইমান ৰাইজ দেখি পাগলা গৈছে দেই ডাইৰেক্ট কৈছে ৰাইজ ভালে আছে না এই থক খকৰাজৰ লৈ যাম চিন্তা কৰিব নালাগে বেছি বখা মনে থাক ৰাইজ
আজি আপোনালোকৰ এই মুছলপুৰত আহিছে দেই আমি খুব ভাল লাগিছে কিন্তু এতিয়া পাৱাৰ না এতিয়া পাৱাৰ তাত 30 আৰু বেছি দিন নাই 100 পাৰ হ'ব জোৰকে হাত চাপৰি মাৰি দিয়ক এইবাৰ কিন্তু ভোট দিব দাৰাই দিব না চিন্তা কৰিব নালাগে আপোনালোকেতো জানে আমাৰ দিনতে ৰাস্তা ঘাট হৈছে ইউনিভাৰ্চিটি হৈছে কলেজ হৈছে না ভণ্টি এই জোৰকে হাত চাপৰি মাৰি দিয়ক খুব ভাল লাগিছে আকৌ আহিম ফূৰ্তি কৰিম কিন্তু এতিয়া মানে কি মোক হৈছে ফিফথাৰে সুধিছে আমাৰ দিনত বোলে দুৰ্নীতি হৈছে কথা কয় আমাৰ দিনত কোনে দুৰ্নীতি কৰিছে দেখাই দিব দিছো যোনে পইচা লৈছিল দুৰ্নীতি কৰিছে ঠাকু পিটিছিলো আৰু যোনে দিছিলে ঠাকু পিটিছিলো গতিকে আকৌ আহিম আপোনালোকৰ আশীৰ্বাদ বিচাৰিছো গতিকে ৰাইজ পাৱাৰটো 100 পাৱাৰ হ'ব বেছি দিন নাই কি কৰাই জোৰকে হাত চাপৰি মাৰি দিয়ক খুব ভাল লাগিছে আকৌ আহিম এই আছিল আমাৰ হাগ্ৰামা ডাঙৰীয়া এইবাৰ মাতিছো মৰমৰ বাইদেউ যি বাইদেউ আমাৰ মাজত সদায় জিলিকি আছিল সেই বাইদেউ হ'ল প্ৰমিলা ৰাণী ব্ৰহ্ম বাইদেউ জোৰকে হাত চাপৰি মাৰি দিয়ক বাইদেউ কেনেকুৱা অনুভৱ কি কয় সঁচাকৈ খুব ভাল লাগিছে ইমান ধুনীয়া অনুষ্ঠান পাতিছে আপোনালোকে ধন্যবাদ দিছোঁ ৰাইজক সকলক যে মোক ইয়াতে মাতি লৈ আনিছে কিন্তু সঁচাকৈ ভাল লাগিছে এনেকুৱা অনুষ্ঠানবিলাকত আহিবলৈ মই বৰ ফূৰ্তি পাওঁ কিন্তু এটা বস্তু মোৰ বেয়া লাগে মই যেতিয়া এতিয়া আহিছোঁ গছ গছনিবিলাক দেখিছোঁ এনেকুৱা লাগে যে মোৰ হিয়াৰ কুটুমবিলাক আঁতৰি গৈছে মই ক'ব বিচাৰিছোঁ যেতিয়া মই অসমৰ বন মন্ত্ৰী আছিলোঁ তেতিয়া দেখিছিলোঁ কাজিৰঙাত একফালৰ পৰা একশঙীয়া গড়বিলাক নিধন কৰিছিলে মই সহ্য নহ'ল মই ডাইৰেক্ট সোমাই গৈছোঁ জংঘলত আৰু তদন্ত কৰিব গৈছোঁ কিন্তু চোৰাং চিকাৰীসকলৰ ইমান সাহস মই ভিতৰত মিটিং কৰি আছোঁ বাহিৰত গড়টো মাৰি দিছে মাৰিছে মাইকী গড় মাৰিব লাগে নেকি কওকচোন তাৰতো পোৱালি আছে সেইটো চিন্তা নকৰিলে গতিকে মই এটা কথাই ক'ব বিচাৰোঁ অসমৰ গড়টো ৰক্ষা কৰাটো মোৰে দায়িত্ব নহয় একশঙীয়া গড়টো ৰক্ষা সমূহ অসমবাসী ৰাইজৰ অধিকাৰ আছে কি কৰাই জোৰকে হাত চাপৰি মাৰি দিয়ক গতিকে আমি আমাৰ অসমৰ সম্পদটো আমি ৰক্ষা কৰিব লাগিব আজি ফূৰ্তিৰ বতৰ মই এটা গান গাম খগেন মহন্ত ডাঙৰীয়া এটা গান গাইছিলে খাউৰি ফৰে সেইটো মই অলপ মোৰ ষ্টাইলত গাম ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰি দিব দেই 1 2 3 4 খাউৰি ফৰে ফৰেখনে ফৰে বুলি কৈছোঁ ভুল হ'ব পাৰে খাউৰি ফৰে খলৰে ফাটতে খাউৰি ফৰে কাউৰী চিঞৰে কা এইটো বেকগ্ৰাউণ্ড মিউজিক দিছোঁ কাৰটো যে চিঞৰিছে খাউৰি ফৰে এবাৰ হিন্দীত গাম খাউৰা গিৰা খলখা পাঠামে খাউৰা গিৰা কাউৰা চিঞৰা খাউৰা গিৰা ধন্যবাদ আকৌ আহিম কেনেকুৱা পালে ভাল লাগিল না ভাল লাগিছে এইবাৰ ধুনীয়া ছোৱালীজনী মাতিম ভণ্টি এজনী আহিব নাচ বাগ কৰিব ভণ্টি কি নাম তোমাৰ ক'ৰ পৰা আহিছা হেল্ল' হাই মই গুৱাহাটীৰ চান্দমাৰীৰ পৰা আহিছোঁ ক'ৰ পৰা আহিছা চান্দমাৰী চেণ্ট মেৰিজত পৰা নহয় চান্দমাৰী বাপৰে ইমান অকপকাই কৈ দেখিছে নে চান্দমাৰী আচ্ছা তোমাৰ নামটো কি মোৰ নামটো এনেকৈ মই নকওঁ আপুনি মোক কুৱেশ্যন মাৰ্ক দি সুধিব লাগিব কোন তুমি আচ্ছা কোন তুমি এনেকৈ নহয় গানৰ ষ্টাইলত সুধিব লাগিব 1 2 3 4 কোন তুমি মেঘালী একচুৱেলি সেই গানটো জুবিন দাই মোৰ ওপৰতে গাইছিলে জুবিন দাই মোৰ ওপৰত বহুত গান গাইছিলে এই যে মাজুলীৰ ছোৱালীজনী যে ডুব পাইছিল সেই ছোৱালীজনী ময়ে আছিলোঁ এতিয়াও সেই আঁঠুৰ বিষটো আছে জুবিন দাক মই দেখাৰ লগে লগে মই পিছলি খাই পৰিছিলোঁ আৰু জুবিন দা মোক এনেকৈ বাহু ধৰি উঠাই দিছিলে সেই অ'কে দাদা নাই অলপ ছুটি কৰিলে হ'ল শেষ হ'ব আৰু গতিকে তুমি ডান্স কৰিব পাৰা পাৰোঁ
ছেকেণ্ডটো বজাই দিয়ক হ'ব আৰু শেষেই হ'ব আৰু ছেকেণ্ডটো বজাই দিয়ক টুপি হ'ব গতিকে এটা কথাই কওঁ খুব ভাল লাগিল অনুষ্ঠান বহুত আছে শেষ কৰিব লাগিব এটাই কথা কওঁ যে এইখন আমাৰ অসম এইখন আমাৰ বীৰ লাচিতৰ অসম এইখন জ্যোতি বিষ্ণুৰ অসম এইখন শংকৰ আজান ফকীৰৰ অসম ইয়াত কোনো হিন্দু নাই মুছলিম নাই শিখ নাই ইছাই নাই বড়ো নাই ৰাভা নাই মিচিং নাই আমি সকলো অসমীয়া আমি সকলোৱে একেলগে মিলিজুলি থাকিব লাগিব এনেকৈ আমি হিংসাৰ সৃষ্টি কৰিব নালাগে এইখন আমাক শান্তি লাগে এইখন অসমত গতিকে শেষত মই এটা কথাই কওঁ আমাক শান্তি লাগে জয় আই অসম জয় আই অসম জয় আই অসম ধন্যবাদ আকৌ লগ পাম বেছি কৰে भिडिअखौ नायनायनि थाखाय साबायखर गोजोन्थों